নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰ অসমীয়া বিভাগৰ বিভিন্ন ধৰণৰ এছাইনমেণ্টসমূহ আপোনালোকক দি থকা হৈছে আজি আমি দিবলৈ লৈছোঁ অসমীয়া চুটি গল্পৰ তৃতীয়টো প্ৰশ্ন অৰ্থাৎ 2 নম্বৰ ক ঘুনুচা গল্পটোৰ মাজেদি সমাজৰ ৰক্ষণশীল স্বৰূপ কুটিল মানৱ মনস্তত্ত্ব আৰু অন্ধবিশ্বাস কিদৰে প্ৰকাশ পাইছে এটো আমি 400 শব্দৰ ভিতৰত লিখিব লাগে আমি উত্তৰত লিখিবলৈ প্ৰয়াস কৰিছোঁ শৰৎচন্দ্ৰ গোস্বামীৰ গল্পত মূল বিষয় অন্যায় আৰু অবিচাৰ থকা দেখা যায় সামাজিক অন্যায় অবিচাৰ ভণ্ডামিৰ ক্ষেত্ৰত শৰৎচন্দ্ৰ গোস্বামীদেৱৰ ঘুনুচা গল্পৰ নাম বিশেষভাৱে ল'ব পাৰি সমাজ সংস্কাৰৰ পোষকতা কৰা গোস্বামীয়ে ঘুনুচা গল্পৰ মাজেদি সমাজৰ ৰক্ষণশীল স্বৰূপ কুটিল মানৱ মনস্তত্ত্ব দুৰ্নীতি ভ্ৰষ্টাচাৰ তথা বেজবেজালি দেৱ দিজ গুৰু ভকত আদিৰ কাৰ্যকলাপক ব্যংগ কৰিছে আৰু এখন সুস্থ সমাজ গঠনৰ পোষকতা কৰা পৰিলক্ষিত হৈছে ঘুনুচা গল্পটিত মুখ্য চৰিত্ৰত থকা ঘুনুচা ধনীৰ জীয়াৰী ধনীৰ বুৱাৰী আৰু ধনীৰ পত্নী আছিল কিন্তু মানুহৰ জীৱনত ভাগ্য সদায় সুপ্ৰসন্ন হৈ নথকাৰ দৰে ঘুনুচাৰ ভাগ্যও সদায় অনুকূল নাছিল সমাজৰ অন্যায় অবিচাৰ আৰু ষড়যন্ত্ৰই ঘুনুচাৰ জীৱনৰ কাৰুণ্যৰ মূল কাৰণ ঘুনুচাৰ বিপদৰ সময়ত কুলগুৰুৱে ঘুনুচাক দেখি ব্যভিচাৰিণী বুলি বিষ্ণু কৃষ্ণক স্মৰণ কৰি আঁতৰি যাব খুজিছে ইয়াক কুলগুৰু ব্ৰাহ্মণৰ ধৰ্মীয় চিন্তাত মানৱতাৰ যেন কোনো স্থান নাই সেই কথা প্ৰসন্ন হৈ আছে বিপদত পৰা বিধৱা ঘুনুচাক হিয়া পাপৰ ফল বুলি পাপকৰ্মৰ ফল বুলিহে গুৰুৱে তিৰস্কাৰ কৰিছে দেৱ দিজ হৰি ভকতক ভক্তি সহকাৰে পূজা পাৰ্বণ কৰিবলৈ উপদেশ দিলে তেতিয়া সংসাৰত ৰোগ শোক পাপ তাপ আদি একো কৰিব নোৱাৰে বেমাৰ আজাৰৰ বিজ্ঞানসন্মত কাৰণ থাকে সেইমতে উপযুক্ত চিকিৎসা নকৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হৈ দেৱ দিজ ভকতক সেৱা শুশ্ৰূষা কৰিলে ৰোগ উপশম নহয় কিন্তু ধৰ্মপ্ৰাণা ঘুনুচাই জীৱনৰ শেষ ভৰসা হিচাপে ধৰ্মকে আশ্ৰয় কৰি চাবলৈ থিৰাং কৰিলে ঘুনুচাৰ দুখৰ কাহিনী শুনি বিদেশী মানুহ এজনে এটকা এটা দিছিল সেইটোকে গুৰুৰ চৰণত অৰ্পণ কৰিলে বিপদৰ সময়ত সেই এটকাটো ঘুনুচাৰ কামত আহিব ঔষধ পাতি খুৱাব পাৰিব তেনেকুৱা সহানুভূতিশীল আৰু হৃদয়ৱান অন্তৰৰ পৰিচয় গুৰুৱে দিব নোৱাৰিলে তদুপৰি ঘুনুচাৰ বিপদত গাঁৱৰ মানুহে সহায় কৰা পৰিলক্ষিত নহল বিদেশী এজনৰ আৰু ওচৰ চুবুৰীয়া মানুহৰ মাজৰ এই তফাত দেখিলে সহৃদয় আৰু সচেতন পাঠকৰ মন কাৰুণ্যৰে ভৰি উঠে ঘুনুচাই খুজি মাগি পোৱা কল গাখীৰ নিজৰ ৰোগীয়া পুত্ৰক নোখোৱাই গুৰু বামুণক খোৱালে ইয়াতকৈ আৰু ডাঙৰ শ্লেষ জীৱনত কি থাকিব পাৰে গাঁৱলীয়া সহজ সৰল মানুহৰ অজ্ঞতা অন্ধবিশ্বাস কুসংস্কাৰ আৰু ধৰ্মত অতিমাত্ৰা বিশ্বাসৰ পৰিণতিৰ ছবি এখন গল্পটিৰ মাজেৰে স্বাভাৱিকভাৱে দাঙি ধৰিছে মণিৰামৰ মৃত্যুৰ কাৰণ অতি স্বাভাৱিক হোৱাৰ দৰে ঘুনুচাৰ শেষ পৰিণতি অতি স্বাভাৱিক হৈছে ঘুনুচা গল্পটিত কুটিল মানৱ মনস্তত্ত্বৰ ভাৱ ফুটি উঠিছে যেতিয়া ঘুনুচাৰ বিয়াৰ পিছতে ঘুনুচাৰ পিতৃ আৰু শহুৰ কুলৰ আটায়ে জহনী মহামাৰীত প্ৰাণ ত্যাগ কৰে ভাগ্যৰ প্ৰতাৰণাত ঘুনুচা নিঃসহায় আৰু আত্মীয় স্বজনহীন হৈ পৰে সেই সময়ত ঘুনুচা গৰ্ভৱতী আছিল বাবে ভৱিষ্যতে আহিবলগীয়া সন্তানৰ আশাতে জীৱন কটাইছিল কিন্তু ধন সম্পত্তিৰ লোভত ঘুনুচাৰ খুৰা শহুৱেকৰ পুতেক এজনে মিছা মৰমেৰে ঘুনুচাৰ সম্পত্তিৰ আত্মসাৎ কৰাৰ কৌশল ৰচে তেওঁ ঘুনুচাৰ গৰ্ভস্থ সন্তান নষ্ট কৰাৰ বাবে উঠি পৰি লাগে কিন্তু সফল হ'ব নোৱাৰি গাঁৱৰ মেলেকীসকলক ভাৰ ভেটি টকা পইচাৰে নিজৰ ফলীয়া কৰি ঘুনুচাক ব্যভিচাৰিণী আৰু পুত্ৰ মণিৰামক জহৰা বুলি ৰায় দি সকলো সম্পত্তি দেৱৰজনক গতাই দিলে ৰক্ষণশীল সমাজ ব্যৱস্থা আৰু নিজৰ ভাগ্যৰ দ্বাৰা নিষ্পেষিত ঘুনুচাই মানসিক ভাৰসাম্য হেৰুৱাৰ কথা অতি স্বাভাৱিক হৈছে ধৰ্মৰ প্ৰতি অত্যন্ত আস্থাশীল ঘুনুচাই খুজি মাগি পোৱা অতি কষ্টৰ ধনখিনিয়ে যেতিয়া ধৰ্মীয় কামতে খৰচ কৰি দেৱদিজক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলে তাতো তাই বিফল হ'ল অন্তৰৰ নিভৃত কোণত থকা শেষ আত্মবিশ্বাসখনো তাই হেৰুৱাই পেলালে ধৰ্মৰ প্ৰতি ঘুনুচাৰ এই দ্বন্দ্বৰ বহিঃপ্ৰকাশ ঘটিছে গল্পটোৰ একেবাৰে শেষৰ অংশখিনিৰ জৰিয়তে সামৰণিত ক'ব পাৰি যে শৰৎচন্দ্ৰ গোস্বামীদেৱৰ এই গল্পটোত জীৱনৰ কাৰুণ্য ভাৱ ফুটি উঠা পৰিলক্ষিত হৈছে জীৱনত সকলো হেৰুৱাই পাগলী হোৱা ঘুনুচাৰ অৱচেতন মনত থকা দেৱদিজৰ প্ৰতি ক্ষোভ আৰু ঘৃণাৰ বহিঃপ্ৰকাশ ঘটি ৰক্ষণশীল সমাজখনে ঘুনুচাক কৰা ব্যৱহাৰ সম্পৰ্কে পাঠকক অৱগত কৰাবলৈ প্ৰয়াস কৰিছে অন্ধবিশ্বাসৰ বলি হোৱা ঘুনুচাই জীৱনত সকলো হেৰুৱাই নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ যি কাহিনী গল্পকাৰে প্ৰকাশ কৰিছে সেই গল্প লেখত ল'বলগীয়া এক মননশীল গল্প ধন্যবাদ জনাইছোঁ ইতিপূৰ্বে কেইবাটাও হোম এছাইনমেণ্ট আপোনালোকক দিয়া হৈছে পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ